নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আৰু বন্ধু বান্ধৱীসকল, অসম এডুকেশ্যন চেনেলটোলৈ তোমালোকক আকৌ একবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই তোমালোকৰ লগত অসমৰ মুখ্যমন্ত্ৰীসকল আৰু তেওঁলোকৰ কাৰ্যকালৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ কাৰ্যকাল 11 ফেব্ৰুৱাৰী 1946 চনৰ পৰা 6 আগষ্ট 1950 চনলৈ, মুঠ 1638 দিন। দল ভাৰতীয় জাতীয় কংগ্ৰেছ। অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি কাৰ্যকাল 9 আগষ্ট 1950 চনৰ পৰা 27 ডিচেম্বৰ 1957 চনলৈ, মুঠ 1698 দিন। দল ভাৰতীয় জাতীয় কংগ্ৰেছ, সমষ্টি হাজোৰ সমষ্টিৰ বিধায়ক। অসমৰ তৃতীয় মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা কাৰ্যকাল 24 ডিচেম্বৰ 1957 চনৰ পৰা 6 নৱেম্বৰ 1970 চনলৈ, মুঠ 4696 দিন। দল ভাৰতীয় জাতীয় কংগ্ৰেছ, সমষ্টি সোণাৰী সমষ্টিৰ বিধায়ক। অসমৰ চতুৰ্থ মুখ্যমন্ত্ৰী হ'ল মহেন্দ্ৰ মোহন চৌধুৰী কাৰ্যকাল 11 নৱেম্বৰ 1970 চনৰ পৰা 30 জানুৱাৰী 1972 চনলৈ, মুঠ 666 দিন। দল ভাৰতীয় জাতীয় কংগ্ৰেছ, সমষ্টি গুৱাহাটী পূব সমষ্টিৰ বিধায়ক। অসমৰ পঞ্চম মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ কাৰ্যকাল 31 জানুৱাৰী 1972 চনৰ পৰা 12 মাৰ্চ 1978 চনলৈ, মুঠ 2232 দিন। দল ভাৰতীয় জাতীয় কংগ্ৰেছ, সমষ্টি কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক। অসমৰ 6 নম্বৰ মুখ্যমন্ত্ৰী গোলাপ বৰবৰুৱা কাৰ্যকাল 12 মাৰ্চ 1978 পৰা 4 ছেপ্টেম্বৰ 1979 চনলৈ, মুঠ 542 দিন। দল জনতা পাৰ্টি, সমষ্টি তিনিচুকীয়া সমষ্টিৰ বিধায়ক। অসমৰ সপ্তম মুখ্যমন্ত্ৰী যোগেন্দ্ৰ নাথ হাজৰিকা কাৰ্যকাল 9 ছেপ্টেম্বৰ 1979 চনৰ পৰা 11 ডিচেম্বৰ 1979 চনলৈ, মুঠ 94 দিন। দল জনতা পাৰ্টি, সমষ্টি দুলীয়াজান সমষ্টিৰ বিধায়ক। তাৰ পিছত অসমত ৰাষ্ট্ৰপতি শাসন হয়। ৰাষ্ট্ৰপতিৰ শাসন কাৰ্যকাল 12 ডিচেম্বৰ 1979 চনৰ পৰা 5 ডিচেম্বৰ 1980, মুঠ 359 দিন। অসমৰ অষ্টম মুখ্যমন্ত্ৰী সৈয়দা আনোৱাৰা তাইমুৰ কাৰ্যকাল 6 ডিচেম্বৰ 1980 পৰা 30 জুন 1981, মুঠ 207 দিন। দল ভাৰতীয় জাতীয় কংগ্ৰেছ, সমষ্টি দলকাৰ সমষ্টিৰ বিধায়ক। সৈয়দা আনোৱাৰা তাইমুৰ অসমৰ একমাত্ৰ আৰু প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল। সৈয়দা আনোৱাৰা তাইমুৰৰ পিছত আকৌ এবাৰ অসমত ৰাষ্ট্ৰপতি শাসন হয়। ৰাষ্ট্ৰপতি শাসন কাৰ্যকাল 30 জুন 1981 চনৰ পৰা 13 জানুৱাৰী 1982 চনলৈ, মুঠ 197 দিন। অসমৰ নৱম মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈ কাৰ্যকাল 13 জানুৱাৰী 1982 চনৰ পৰা 19 মাৰ্চ 1982 চনলৈ, মুঠ 66 দিন। দল ভাৰতীয় জাতীয় কংগ্ৰেছ, সমষ্টি ডিব্ৰুগড় সমষ্টিৰ বিধায়ক। কেশৱ চন্দ্ৰ গগৈৰ পিছত অসমত আকৌ এবাৰ ৰাষ্ট্ৰপতি শাসন হয়। ৰাষ্ট্ৰপতি শাসন কাৰ্যকাল 19 মাৰ্চ 1982 চনৰ পৰা 27 ফেব্ৰুৱাৰী 1983, মুঠ 345 দিন। অসমৰ 10 নম্বৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া কাৰ্যকাল 27 ফেব্ৰুৱাৰী 1983 চনৰ পৰা 23 ডিচেম্বৰ 1985 চনলৈ, মুঠ 1031 দিন। দল ভাৰতীয় জাতীয় কংগ্ৰেছ, সমষ্টি নাজিৰা সমষ্টিৰ বিধায়ক। অসমৰ 11 নম্বৰ মুখ্যমন্ত্ৰী হ'ল প্ৰফুল্ল কুমাৰ মহন্ত কাৰ্যকাল 24 ডিচেম্বৰ 1985 পৰা 28 নৱেম্বৰ 1990 চনলৈ, মুঠ 1499 দিন। দল অসম গণ পৰিষদ, সমষ্টি নগাঁও সমষ্টিৰ বিধায়ক। অসমত প্ৰফুল্ল কুমাৰ মহন্তৰ পিছত আকৌ এবাৰ ৰাষ্ট্ৰপতি শাসন হয়। ৰাষ্ট্ৰপতিৰ শাসন কাৰ্যকাল 24 নৱেম্বৰ 1990 চনৰ পৰা 30 জুন 1991 চনলৈ, মুঠ 214 দিন। অসমৰ 10 নম্বৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দ্বিতীয়বাৰৰ বাবে কাৰ্যকাল 30 জুন 1991 চনৰ পৰা 22 এপ্ৰিল 1996 চনলৈ, মুঠ 1757 দিন। দুটা কাৰ্যকাল মিলি মুঠ 2788 দিন। দল ভাৰতীয় জাতীয় কংগ্ৰেছ, সমষ্টি নাজিৰা সমষ্টিৰ বিধায়ক। অসমৰ 12 নম্বৰ মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন কাৰ্যকাল 22 এপ্ৰিল 1996 চনৰ পৰা 14 মে 1996 চনলৈ, মুঠ 23 দিন। দল ভাৰতীয় জাতীয় কংগ্ৰেছ, সমষ্টি বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক।
অসমত 11 নম্বৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত দ্বিতীয়বাৰৰ বাবে কাৰ্যকাল 15 মে 1996 চনৰ পৰা 17 মে 2001 চনলৈ মুঠ 1829 দিন, দুটা কাৰ্যকাল মিলি মুঠ 3628 দিন। দল অসম গণ পৰিষদ সমষ্টি বহৰমপুৰ সমষ্টিৰ বিধায়ক। অসমৰ 13 নম্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ কাৰ্যকাল 17 মে 2001 পৰা 24 মে 2016 চনলৈ মুঠ 5485 দিন, তিনিটা কাৰ্যকাল মিলি। দল ভাৰতীয় জাতীয় কংগ্ৰেছ সমষ্টি তিতাবৰ সমষ্টিৰ বিধায়ক। অসমৰ 14 নম্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কাৰ্যকাল 24 মে 2016 পৰা 10 মে 2021 চনলৈ মুঠ 1812 দিন। দল ভাৰতীয় জনতা পাৰ্টি সমষ্টি মাজুলী সমষ্টিৰ বিধায়ক। অসমৰ 15 নম্বৰ মুখ্যমন্ত্ৰী হল হিমন্ত বিশ্ব শৰ্মা কাৰ্যকাল 10 মে 2021 চনৰ পৰা বৰ্তমানলৈ মুঠ 1834 দিন। দল ভাৰতীয় জনতা পাৰ্টি সমষ্টি জালুকবাৰী সমষ্টিৰ বিধায়ক। বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আগন্তুক ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।